মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে নতুনকৈ ইংৰাজী ব্যাকৰণ বা ইংৰাজী গ্ৰামাৰ শিকিম বুলি ভাবিছে বা শিকিবলৈ ইচ্ছা কৰিছে, তেওঁলোকৰ কাৰণে আমি এই ক্লাছটো ৰেডি কৰিছোঁ। যিসকলে কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে আছাম পুলিচে হওক বা ADR এক্সামবিলাকৰ কাৰণে গ্ৰামাৰ শিকিবলৈ ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকে হয়তো গ্ৰামাৰৰ বেছিক নলেজখিনি নথকাৰ কাৰণে পিছলৈ বহুতো অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে আমি ইংৰাজী গ্ৰামাৰৰ একেবাৰে বেছিক কথাখিনিৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। গতিকে আমি আৰম্ভ কৰিছোঁ যে আমি ইংৰাজী গ্ৰামাৰ শিকিবলৈ হ'লে প্ৰথমতে জানিব লাগিব যে গ্ৰামাৰনো কি। হোৱাট ইজ ইংলিছ গ্ৰামাৰ? গতিকে ইয়াৰ উত্তৰটো হ'ল যে গ্ৰামাৰ মানে হ'ল এ ছেট অফ ৰুলছ ডেট এলাউজ আছ টু ইউজ ইংলিছ লেংগুৱেজ ইন এ কাৰেক্ট ৱে। যে গ্ৰামাৰ মানে হ'ল যে কিছুমান নীতি নিয়মৰ সমষ্টি, যিখিনি নীতি নিয়মে ইংৰাজী ভাষাটো আমাক শুদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ শিকায়। অৰ্থাৎ ইংৰাজী গ্ৰামাৰত কিছুমান নীতি নিয়ম আছে, যিখিনি আমি মানি চলিলে আমি ইংৰাজী ভাষাটো শুদ্ধকৈ ক'ব, লিখিব বা পঢ়িব পাৰিম, অন্যথা আমাৰ ভুল হ'ব। আফটাৰ লাৰ্নিং ইংলিছ গ্ৰামাৰ উই উইল বি এবল টু স্পীক, ৰিড অৰ ৰাইট ইংলিছ গ্ৰামাৰ। আমি লিখিব, পঢ়িব বা আমি ক'ব পৰা হ'ম ইংৰাজী গ্ৰামাৰ জানিলে। ইংৰাজী শুদ্ধকৈ আমি ক'ব পৰা হ'ম। টু লাৰ্ণ ইংলিছ গ্ৰামাৰ উই মাষ্ট লাৰ্ণ এলফাবেট। আমি ইংৰাজী গ্ৰামাৰ জানিবলৈ হ'লে আমি কিন্তু প্ৰথমতে এলফাবেট কি, আমি যেনেকৈ অসমীয়া শিকিবলৈ অসমীয়া বৰ্ণমালা জানিব লাগিব, ঠিক তেনেকৈ ইংৰাজী শিকিবলৈ আমি প্ৰথমতে এলফাবেটখিনি জানিব লাগিব। হোৱাট ইজ এলফাবেট? যে এলফাবেটনো কি? যে এলফাবেট ইজ এ ছেট অফ লেটাৰ্ছ 26 ইন এ ফিক্স অৰ্ডাৰ ডেট ইউ ইউজ ৱেন ইউ আৰ ৰাইটিং ইংলিছ লেংগুৱেজ। যে আমি যেতিয়া ইংৰাজী লিখোঁ তেতিয়া আমি কিছুমান বৰ্ণ ব্যৱহাৰ কৰোঁ, আৰু ইংৰাজীত মুঠতে 26টা বৰ্ণ আছে, আৰু এই 26টা বৰ্ণক একেলগে এলফাবেট বুলি কোৱা হয়। আৰু এটা মন কৰিবলগীয়া কথা হ'ল যে ইংৰাজী যিটো বৰ্ণমালা বা এলফাবেট, সেইটো এটা সদায় ফিক্স অৰ্ডাৰত থাকে, অৰ্থাৎ এটা নিৰ্দিষ্ট ক্ৰম অনুযায়ী থাকে। সেইখিনি ক্ৰমটো আমি নাভাঙো, অৰ্থাৎ ক্ৰম অনুযায়ীহে আমি গোটেইখিনিক একেলগে আমি এলফাবেট বুলি কওঁ। যেনে উদাহৰণস্বৰূপে এৰ পৰা জেডলৈকে আমি ক্ৰম অনুযায়ী মাতোঁ, আৰু এইখিনিক একেলগে, এই গোটেইখিনিক একেলগে আমি এলফাবেট বুলি কওঁ। লেটাৰ্ছ, যে দেয়াৰ আৰ 26 লেটাৰ্ছ ইন ইংলিছ এলফাবেট। অৰ্থাৎ ইংৰাজীৰ বৰ্ণমালাত মুঠতে 26টা আখৰ আছে এৰ পৰা জেডলৈকে, আৰু এই গোটেইকেইটা আখৰৰ প্ৰত্যেককে, অৰ্থাৎ একেলগে আমি গোটেইখিনি আখৰক একেলগে কওঁ এলফাবেট, আৰু প্ৰত্যেকটো আখৰকে আমি একোটা লেটাৰ বুলি কওঁ। এটো এটা লেটাৰ, বি এটা লেটাৰ, ঠিক তেনেকৈ গোটেইকেইটা প্ৰত্যেকেই একোটা লেটাৰ। আৰু এই লেটাৰখিনিক, অৰ্থাৎ এলফাবেটটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, যে কিছুমান হ'ল ভাৱেল লেটাৰ্ছ আৰু কিছুমান হ'ল কনচনেণ্ট। অৰ্থাৎ আমাৰ অসমীয়াত যেনেকৈ স্বৰ বৰ্ণ আছে, ঠিক তেনেকৈ ইংৰাজীত ভাৱেলছ আছে, আৰু অসমীয়াত যেনেকৈ ব্যঞ্জন বৰ্ণ আছে, ঠিক তেনেকৈ ইংৰাজীত কনচনেণ্টছ আছে। ভাৱেলখিনি আমি উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় ল'ব লগা নহয়, আৰু ইংৰাজীত ভাৱেল মুঠতে 5টা, 5 ভাৱেলছ, আৰু বাকী ৰৈ যোৱা কেইটাক আমি কনচনেণ্ট বুলি কওঁ, আৰু এইবিলাক উচ্চাৰণ কৰোঁতে আমি সদায় আন বৰ্ণৰ সহায় ল'ব লগা হয়। তোমালোকে নিশ্চয় আগতেও পাইছা। এতিয়া কথা হ'ল যে আমি লেটাৰ জনাৰ পিছত আমি এতিয়া জানিব লাগিব ৱৰ্ড কাক বোলে। যে ৱৰ্ড হ'ল কিছুমান বৰ্ণৰ সমষ্টি, অসমীয়াত যদি কওঁ কিছুমান বৰ্ণৰ সমষ্টি, আৰু ই অৰ্থপূৰ্ণ এটা যদি শব্দৰ সৃষ্টি কৰে, তাক আমি ৱৰ্ড বুলি কওঁ। এ চাউণ্ড অৰ লেটাৰ অৰ গ্ৰুপ অফ চাউণ্ডছ অৰ লেটাৰ ডেট এক্সপ্ৰেছেছ এ পাৰ্টিকুলাৰ মিনিং। অৰ্থাৎ শব্দ মানে মুখেৰে কোৱা শব্দ, অৰ্থাৎ চাউণ্ডটোক আমি আমাৰ মুখেৰে কোৱা শব্দটোক কৈছোঁ, যে মুখেৰে কোৱা শব্দই অথবা এটা বা তাত অধিক শব্দ অৰ্থাৎ এটা বা তাত অধিক বৰ্ণ যদি লগ লাগি কোনো এটা যদি মিনিং অৰ্থাৎ অৰ্থ প্ৰকাশ কৰে, তাক আমি ৱৰ্ড বুলি কওঁ। যেনে 3টা আখৰ বা লেটাৰ লগ লাগি MAN, মেন শব্দটো হৈছে, গতিকে এইটো এটা ৱৰ্ড। DOG, CAR, APPLE, এনেধৰণৰ যিমানবিলাক বৰ্ণৰ সমষ্টি আছে সেইবিলাকক একোটা আমি ৱৰ্ড বুলি কওঁ, কাৰণ এইবিলাকৰ এটা নিৰ্দিষ্ট মিনিং আছে। মেন মানে মানুহ, ডগ মানে কুকুৰ, কাৰ মানে গাড়ী, এপল মানে এপল। গতিকে এইবিলাক হৈছে একোটা ৱৰ্ড। আকৌ কিছুমান বৰ্ণ লগ লাগি যেনেকৈ ৱৰ্ডৰ সৃষ্টি হয়, ঠিক তেনেকৈ কিছুমান ৱৰ্ড লগ লাগি চেণ্টেন্সৰ সৃষ্টি হয়। গতিকে চেণ্টেন্সনো কি আমি চাওঁ, যে এ গ্ৰুপ অফ ৱৰ্ড কণ্টেইনিং এ ছাবজেক্ট এণ্ড এ ভাৰ্ব ডেট এক্সপ্ৰেছেছ এ ষ্টেটমেণ্ট, এ কুৱেশ্যন, এ exclamation or a command, etc. When a statement is written, it begins with a big capital letter and ends with a full stop or question mark or exclamation mark. অৰ্থাৎ কিছুমান ৱৰ্ডৰ বা শব্দৰ সমষ্টিকে আমি বাক্য বুলি কওঁ একেবাৰে সহজ ভাষাত, কিন্তু ইয়াত অলপ দীঘলীয়াকৈ বৰ্ণনা কৰিছে যে কি হ'ব লাগিব, যে কিছুমান শব্দৰ সমষ্টি হ'ব লাগিব য'ত এটা ভাৰ্ব অৰ্থাৎ ক্ৰিয়া এটা থাকিব, আৰু এই বাক্যটোৱে কি কৰিব লাগিব, কেতিয়াবা ই এটা উক্তি বা ষ্টেটমেণ্ট হ'ব, কেতিয়াবা ই প্ৰশ্ন মানে সুধিব পাৰে, কেতিয়াবা আমাৰ মনৰ ভাৱ প্ৰকাশক বাক্য হ'ব পাৰে, অথবা কেতিয়াবা আদেশসূচক বাক্য হ'ব পাৰে। এনেধৰণৰ বাক্যবিলাকে একোটা
মানে চেণ্টেন্স গঠন কৰিছে আৰু এই চেণ্টেন্সবিলাকৰ এটা বৈশিষ্ট্য হ'ল যে চেণ্টেন্সবিলাকৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰেৰে আৰম্ভ হয় আৰু শেষৰ ফালে ফুল ষ্টপ কুৱেশ্যন মাৰ্ক অথবা এক্সক্লেমেশ্যন মাৰ্ক থাকিব পাৰে মানে বাক্য এটা আৰম্ভৰ আখৰটো আমি যেনেকৈ কেপিটেল লেটাৰেৰে আৰম্ভ কৰোঁ আৰু শেষৰ ফালে যেনেকৈ ফুল ষ্টপ দিওঁ যদি প্ৰশ্নবোধক বাক্য হয় তেতিয়া কুৱেশ্যন মাৰ্ক দিওঁ যদি এক্সক্লেমেশ্যন থকা বাক্য হয় অৰ্থাৎ ভাৱসূচক বাক্য হয় তেতিয়া আমি শেষৰ ফালে এক্সক্লেমেশ্যন মাৰ্ক দিওঁ গতিকে এনেধৰণৰ যিবিলাক বাক্য আছে সেইবিলাকক ইংৰাজীত আচলতে আমি চেণ্টেন্স বুলি কওঁ গতিকে কেইটামান এক্সাম্পল আছে যেনে আই ৰোট এ পয়েম মই এটা পয়েম লিখিছিলোঁ মাই মাদাৰ ইজ এ টিচাৰ মোৰ মা এগৰাকী শিক্ষয়িত্ৰী মাই ফাদাৰ বট এ নিউ কাৰ মোৰ দেউতাই নতুন কাৰ কিনিছিল ইয়াতে বাক্যৰ প্ৰথম আখৰবিলাক ডাঙৰ হাতৰ আৰু পিছৰবিলাকত শেষৰ ফালে ফুল ষ্টপ আছে জেৰি ইজ আপছেট বিকজ হি ফ্লাংকড ইন দ্য এক্সামিনেশ্যন জেৰিয়ে দুখ কৰিছিল বিকজ তাই পৰীক্ষাত ফেইল কৰিছিল হোৱাট আৰ ইউ ডুয়িং তুমি কি কৰি আছা ইয়াৰ প্ৰথম আখৰটো ডাব্লিউটো ডাঙৰ হাতৰ শেষৰ ফালে যিহেতু এইটো কুৱেশ্যন প্ৰশ্নবোধক বাক্য সেইকাৰণে আমি পিছৰ ফালে প্ৰশ্নবোধক দিছোঁ গতিকে এনেধৰণে আমি বাক্যবিলাক আমি লিখোঁ আমি বাক্যৰ প্ৰকাৰ বহু ধৰণৰ বাক্য আছে আমি সেইটো পিছৰ ভিডিঅ'ত আলোচনা কৰিম এতিয়া আহোঁ পাৰ্টছ অফ স্পীচ আমি যদি ইংৰাজী শিকিব লগা হয় ইংৰাজী ভালকৈ জানিব লগা হয় তেনেহ'লে নিশ্চয় আমি পাৰ্টছ অফ স্পীচ জানিব লাগিব যে অসমীয়াত পাৰ্টছ অফ স্পীচ মানে হ'ল যে পদ আমি পদ বুলি কওঁ যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে একোটা পদ বুলি কওঁ ঠিক তেনেকৈ ইংৰাজী বাক্যবিলাকত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে আমি একোটা পাৰ্টছ অফ স্পীচ বুলি কওঁ আৰু ইংৰাজী বৰ্ণমালাত 8টা পাৰ্টছ অফ স্পীচ আছে নাউন প্ৰনাউন ভাৰ্ব এডজেক্টিভ এডভাৰ্ব প্ৰিপজিশ্যন কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন গতিকে নাউন প্ৰনাউন এইবিলাকৰ সংজ্ঞাখিনি মই জাষ্ট চমুকৈ তলত আলোচনা কৰিছোঁ যে নাউন মানে হ'ল যে যিবিলাক আমি জীৱ জন্তুৱে হওক মানুহে হওক ঠাইৰ নাম হওক বস্তুৰ নাম হওক এনেদৰে বিভিন্ন বস্তুৰ নাম বুজোৱা শব্দবিলাকক আমি নাউন বুলি কওঁ আৰু নাউনৰ সলনি আমি যিবিলাক ৱৰ্ড ব্যৱহাৰ কৰোঁ যাক আমি প্ৰ'নাউন বুলি কওঁ প্ৰ'নাউন মানে হ'ল যে আগতে নামটো উল্লেখ কৰা হৈছে তাৰপিছত আমি তাৰ সলনি সেই নাউনটোৰ সলনি যিটো শব্দ ব্যৱহাৰ কৰোঁ সেইটোক আমি প্ৰ'নাউন বুলি কওঁ যেনে ৰাজুৰ সলনি আমি ইউজ কৰিছোঁ হি শব্দটো ইউজ কৰিছোঁ যেনে ৰীতাৰ সলনি আমি চি শব্দটো ইউজ কৰিছোঁ কিবা এটা বস্তুক আমি বস্তুটো নামেৰে নকয় আমি ইট বুলি কৰোঁ এইটো গতিকে এনেধৰণৰ শব্দবিলাকক আমি প্ৰ'নাউন বুলি কওঁ তাৰপিছত ভাৰ্ব ইণ্ডিকেটছ thoughts and actions they show when the action happened how many things were acting and can describe the action অৰ্থাৎ ভাৰ্ব মূলত ই একশ্যনবিলাকক বুজায় আমি যিবিলাক কাম কৰা বা হোৱা বুজায় আচলতে বাক্যত সেনেধৰণৰ শব্দবিলাক হ'ল ভাৰ্ব যেনে আই ফাষ্টিগেটেড মাই ফ্ৰেণ্ড অৰ্থাৎ ফাষ্টিগেটেড মানে আঘাত কৰা যে মই মোৰ ফ্ৰেণ্ডক আঘাত কৰিছিলোঁ আই ইট ৰাইচ ইটটো এটা ভাৰ্ব মই ভাত খাওঁ আই ৰান এ ৰেচ মই ৰানটো শব্দটো এটা ভাৰ্ব গতিকে এনেধৰণৰ যিবিলাক ক্ৰিয়াসূচক বা কাম কৰা বুজোৱা শব্দ আছে বাক্যৰ ইংৰাজী বাক্যত সেইবিলাকক আমি ভাৰ্ব বুলি কওঁ তাৰপিছত এডজেক্টিভ এডজেক্টিভ টেলছ আছ মোৰ এবাউট দ্য নাউন অৰ প্ৰনাউন নাউন আৰু প্ৰনাউনৰ অৰ্থাৎ নাম বুজোৱা শব্দ বা সেইবিলাকৰ সলনি ব্যৱহাৰ হোৱা হি চি ইট এই শব্দবিলাকৰ দোষ গুণ বুজোৱা শব্দবিলাকক আমি কি বুলি কওঁ এডজেক্টিভ বুলি কওঁ যেনে ফৰ এক্সাম্পল জাইনাব ইজ এ গুড গাৰ্ল জাইনাব এগৰাকী ভাল ছোৱালীটো ঠিকেই তাইৰ গুণটো আমি কৈছোঁ গুড গতিকে এই গুডটো এটা কি এডজেক্টিভ গুডনেছ ইজ এক্সট্ৰা ইনফৰ্মেশ্যন এবাউট জেনাব অৰ্থাৎ জেনাবৰ বিষয়ে গুডনেছটো এটা জেনাব ইজ এ গাৰ্ল এইটো এটা সাধাৰণ কথা কিন্তু তাইৰ বিষয়ে আৰু এটা মানে তাইৰ গুণ এটা কৈছোঁ কি চি ইজ গুড গতিকে এই গুড শব্দটো এডজেক্টিভ তাৰপিছত আছে এডভাৰ্ব এডভাৰ্ব টেলছ আছ মোৰ এবাউট দ্য একশ্যন অফ দ্য নাউন নট দ্য নাউন ইটছেল্ফ অৰ্থাৎ নাউনৰ বিষয়ে নকয় নাউনৰ একশ্যনৰ বিষয়ে কয় অৰ্থাৎ নাউনৰ একশ্যন বুলি ক'লে আচলতে আমি কি বুজি পাওঁ ভাৰ্বৰ কথা কওঁ অৰ্থাৎ এডভাৰ্বে কি কৰে আচলতে ভাৰ্বৰ দোষ গুণ অৱস্থা পৰিমাণ এইবিলাক বুজায় আমি যদি সহজ ভাষাত মানে বুজিবলৈ যাওঁ এডভাৰ্ব হ'ল ভাৰ্বৰ দোষ গুণ অৱস্থা বুজায় অৱশ্যে এডভাৰ্বে কেতিয়াবা এডজেক্টিভকো মানে এডজেক্টিভৰ গুণাগুণখিনিও কেতিয়াবা ই প্ৰকাশ কৰে এইটো মনত ৰাখিবলগীয়া কথা যে হি প্লেজ ভেৰি ৱেল ভেৰি এণ্ড ৱেল এই দুটা শব্দ ইয়াতে এডভাৰ্ব হি প্লেজ ভেৰি ৱেল সেইটো এটা এডজেক্টিভ আছিল হি প্লেজ ৱেল তেওঁ ভালকৈ খেলে কিন্তু ৱেলটোক আকৌ আমি কি কৰিছোঁ ৱেলটো কেনেকৈ বৰ ভালকৈ খেলে বুলি কোৱাৰ লগে লগে ভেৰি শব্দটো দিব লগা হৈছে গতিকে ইয়াত ভেৰি আৰু ৱেল এই দুয়োটা শব্দকে আমি এডভাৰ্ব হিচাপে পাইছোঁ ইয়াত আমি এই দুটা এডভাৰ্ব পাইছোঁ যে ইহঁত দুয়োটাই মানে হি প্লেজ তেওঁৰ একশ্যনটোক কি কৰিছে কোৱালিফাই কৰিছে মানে কেনেধৰণে খেলে সেই কথাটো ইয়াত বৰ্ণনা কৰিছে তাৰপিছত আহিলোঁ প্ৰিপজিশ্যন preposition a word placed before noun or pronoun denotes the relation of the person or thing
referring by it has with something else অৰ্থাৎ নাউন আৰু প্ৰনাউনৰ বাক্যটোৰ বাকী অংশখিনিৰ লগত এই সম্পৰ্কটো দেখুওৱা যিবিলাক শব্দ সেই শব্দবিলাকক আমি প্ৰনাউন বুলি কওঁ প্ৰনাউন প্ৰিপজিশ্যন বুলি কওঁ গতিকে প্ৰিপজিশ্যন যেনে ধৰণে অন ফৰ ইন আণ্ডাৰ বিফৰ আফটাৰ এনেধৰণৰ যিবিলাক শব্দ আছে এইবিলাক হৈছে প্ৰিপজিশ্যন ইহঁতে সময় স্থান কাল অৱস্থা এইবিলাক মানে সূচোৱাত সহায় কৰে তাৰপিছত আহিছোঁ কনজাংশ্যন হ'ল এ ৱৰ্ড দে জইনছ ৱৰ্ডছ চেণ্টেন্স এণ্ড ফ্ৰেজেছ বাক্যৰ শব্দ বাক্য নতুবা যিবিলাক ফ্ৰেজ থাকে সেই ফ্ৰেজবিলাকক জইন কৰা কিছুমান শব্দ থাকে যাক আমি কেতিয়াবা আমি জইনাৰ বুলিও কওঁ গতিকে এই জইনাৰ বা মানে লগ লগোৱা যিবিলাক শব্দ মাজৰ শব্দ সেই শব্দবিলাকক আমি কনজাংশ্যন বুলি কওঁ যেনে ফৰ এণ্ড ন'ৰ বাট অৰ য়েট চ' এনেধৰণৰ শব্দবিলাকক আমি কনজাংশ্যন বুলি কওঁ আমি পিছত ইয়াৰ এক্সাম্পলবিলাক দেখালে ইয়াক ব্যৱহাৰ কৰি দেখালে তোমালোকে ভালকৈ বুজি পাবা তাৰপিছত আছে ইণ্টাৰজেকশ্যন এ স্পকেন ৱৰ্ড ডেট এক্সপ্ৰেছেছ এন ইম'শ্যন অৰ এ ছাডেন ফিলিং অফ মাইণ্ড যে আমাৰ মনৰ হঠাৎ মানে মনত সৃষ্টি হোৱা যিটো অৱস্থা ফিলিং কেতিয়াবা সুখ দুখ অনুভূতিবিলাক প্ৰকাশ কৰিবলৈ আমি ইংৰাজীত কিছুমান শব্দ ব্যৱহাৰ কৰোঁ গতিকে এনেধৰণৰ শব্দবিলাকক আমি ইণ্টাৰজেকশ্যন বুলি কওঁ ইণ্টাৰজেকশ্যন যেনে হোৱাট দ্য হেল যে আমি যেতিয়া বেছিকৈ কিবা এটা বস্তুত আচৰিত হওঁ তেতিয়া আমি মানে এনেধৰণৰ শব্দ কওঁ হোৱাট দ্য হেল মানে কেনেকুৱা এটা মানে অৱস্থা মানে ছাডেন ৰিয়েকশ্যন আচলতে এই শব্দবিলাক অহ মাই গড হে ভগৱান হোৱাট আমি যে মানে এক্সক্লেমেশ্যন মাৰ্ক দি আমি যে আচৰিত হৈ যাওঁ কি হ'ল তাৰপিছত আমি বেছিকৈ সুখ অনুভৱ কৰিলে হু কওঁ হুৰৰা কওঁ এনেধৰণৰ যিবিলাক শব্দ এইবিলাকক ইণ্টাৰজেকশ্যন বুলি কোৱা হয় মই অলপ বুজি পোৱাৰ কাৰণে জাষ্ট কেইটামান এক্সাম্পল তলত আলোচনা কৰি দিছোঁ যে নাউন আমি ইয়াত বাক্যটো নাউনটো চিনি পাম আকাশ লিভ ইন নিউয়ৰ্ক এটাত আকাশ বোলা শব্দটো কাৰোবাৰ নাম বুজাইছে আৰু নিউয়ৰ্ক এটা ঠাইৰ নাম বুজাইছে গতিকে এই দুটা হ'ব এই বাক্যটোৰ নাউন তাৰপিছত প্ৰনাউন হ'ল যে ডিড চি ফাইণ্ড দ্য বুক চি ৱাজ লুকিং ফৰ যে তাই বিচাৰি থকা কিতাপখন পাইছেনে আচলতে তাই মানে আচলতে কাৰো নামটো তাই নহয় কিন্তু নিশ্চয় কোনোবা এগৰাকী ছোৱালী আছে তাইৰ নাম এটা আছে কিন্তু তাইৰ সেই নামটোৰ সলনি আমি চি ব্যৱহাৰ কৰিছোঁ অৰ্থাৎ নাউনটোৰ সলনি আমি ব্যৱহাৰ কৰিছোঁ এই চি শব্দকেইটা গতিকে এইকেইটা হ'ব প্ৰনাউন এডজেক্টিভ হ'ল দ্য মুভি ৱাজ আমেজিং অৰ্থাৎ নাউনৰ মানে 10 গুণ যিটো বুজায় সেইবিলাকক আমি এডজেক্টিভ বুলি কওঁ গতিকে আমাজিং মানে কোনটোৰ গুণাগুণ কৈছে মুভিখনৰ কথা কৈছে মুভিখন বৰ ধুনীয়া আছিল বা ভাল লগা আছিল গতিকে আমাজিং শব্দটো এই নাউনটোৰ বা মুভিখনৰ এইটো কি এডজেক্টিভ তাৰপিছত আছে ভাৰ্ব মানে হ'ল ক্ৰিয়া যিটো শব্দই আমি কোনো কাম কৰা হোৱা বুজায় এনেধৰণৰ শব্দ গতিকে আই ৰিচ হোম মই ঘৰ গৈ পাইছিলোঁ গৈ পোৱাটো এটা কাৰ্য গতিকে এইটো এটা ভাৰ্ব তাৰপিছত দ্য টি ইজ টু হট এডভাৰ্বত এটা কথা হ'ল যে হটটো দ্য টি ইজ হট টিটো এটা নাউন ইয়াক কোৱালিফাই কৰিছে হট শব্দটো এইটো এটা এডজেক্টিভ কিন্তু এডজেক্টিভ আকৌ কিহে কোৱালিফাই কৰিছে টু শব্দটোৱে কৰিছে অৰ্থাৎ গৰম কিন্তু তাত বহুত বেছি গৰম গতিকে এডজেক্টিভটোৰ গুণাগুণখিনি টু শব্দটোৱে প্ৰকাশ কৰিছে আৰু সেইকাৰণে এইটোক কোৱা হয় এডভাৰ্ব প্ৰিপজিশ্যন দ্য কেণ্ডেল ৱাজ কেপ্ট আণ্ডাৰ দ্য ট্ৰী অৰ্থাৎ কেণ্ডেলটো ক'ত হৈছে গছৰ তলত গতিকে এই কেণ্ডেলটো আৰু ট্ৰীটোৰ টেবুল দ্য কেণ্ডেল ৱাজ কেপ্ট আণ্ডাৰ দ্য টেবুল কেণ্ডেলডাল আৰু টেবুলৰ মাজৰ যিটো সম্পৰ্ক এইটো আণ্ডাৰৰ জৰিয়তে প্ৰকাশ হৈছে গতিকে এই আমি এনেধৰণৰ যিবিলাক মানে ৱৰ্ড আছে এইবিলাকক আমি প্ৰিপজিশ্যন বুলি কওঁ আণ্ডাৰ টু ইন অন এনেধৰণৰ শব্দবিলাক হ'ল প্ৰিপজিশ্যন কনজাংশ্যনে সদায় জইন লগাই মই কৈছোঁ গতিকে এইটো জইন লগাইছে মীৰা এণ্ড জেচমিন হেড কাম টু মাই বাৰ্থডে পাৰ্টি গতিকে এণ্ড শব্দটোৱে মীৰা আৰু জেচমিনৰ মাজত বা এই চেণ্টেন্সৰ পাৰ্ট দুটাৰ মাজত মানে সংযোগ ঘটাইছে কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন হ'ল যে আমি মনৰ ভাৱবিলাক প্ৰকাশ কৰোঁ যেনে আমি আচৰিত হৈ যেতিয়া কৰোঁ ৱাও হোৱাট এ ৱণ্ডাৰফুল ৱৰ্ক অফ আৰ্ট যেতিয়া বহুত ভাল ধুনীয়া বস্তু দেখা পাওঁ তেতিয়া আমাৰ মুখৰ পৰা এনেই ওলাই যায় ৱাও হোৱাট এ বিউটিফুল চিনাৰী গতিকে এনেধৰণৰ যিবিলাক শব্দ ৱাও হুৰৰা বা দুখত এটলাছ এনেধৰণৰ শব্দবিলাকক আমি ইণ্টাৰজেকশ্যন বুলি কওঁ গতিকে ধন্যবাদ মই আশা কৰোঁ যিসকলে নতুনকৈ ইংৰাজী শিকিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এইখিনি কথা নিশ্চয় উপযোগী হ'ব তেওঁলোকে এইখিনি কথা যদি বুজি লয় বা ক্লিয়াৰ কৰি লয় নিজে অলপ অধ্যয়ন কৰি তেনেহ'লে পৰৱৰ্তী ক্লাছবিলাকৰ ভিডিঅ' চাই তেওঁলোকে নিশ্চয় ইংৰাজী শিকিবলৈ সক্ষম হ'ব গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ